সকলোৰে দৰে ময়ো মোৰ জীৱনটো সুন্দৰকৈ সজাব বিচাৰোঁ আৰু তাৰ বাবে মোক দৰকাৰ হ'ব আপোনালোকৰ মৰম আশীৰ্বাদ। আৰু সেইবাবে আজি মই হাতত কেমেৰা তুলি লৈছোঁ আপোনালোকৰ মাজত নতুনকৈ মোৰ জীৱনটো আৰম্ভ কৰিম আৰু আপোনালোকক দেখুৱাম মোৰ জীৱনৰ কিছু দৃশ্য। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল অংকুশ ব্লগলৈ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মোৰ অলপ নিজকে নাৰ্ভাছ অনুভৱ হৈছে আৰু নিজকে অলপ এক্সাইটেডো হৈ আছোঁ, কাৰণ কিয়নো এইটো হৈছে মোৰ জীৱনৰ প্ৰথমটো ব্লগ আৰু ইউটিউবৰ জগতখনত প্ৰথমটো খোজ। মানে মই এনেকুৱা কি কৰিম বা এনেকুৱা কি কৰিব লাগিব যিবোৰ কৰিলে আপোনালোকে মোক আপোনালোকৰ মৰম আশীৰ্বাদ দিব। মানে মই একো বুজি পোৱা নাই যে মই কি কৰিম, কেনেকৈ কৰিম। আৰু মই এইটোও জানো যে প্ৰথমটো ব্লগতে মই আপোনালোকৰ মন চুব নোৱাৰিব পাৰোঁ, কাৰণ ইয়াৰ বাবে মোক দৰকাৰ হ'ব বহু সময় আপোনালোকৰ মৰম আশীৰ্বাদ। আৰু মই আপোনালোকক কথা দিছোঁ, অনাগত দিনবোৰত মই আপোনালোকৰ মাজলৈ এনেকুৱা ব্লগ আনিম যিবোৰ চাই আপোনালোকে হয়তো মোক আঁকোৱালি ল'ব। আৰু হয়তো মই দিল্লী, মুম্বাই, কলকাতা এনেকুৱা ঠাইবোৰত যায় ব্লগ বনাব নোৱাৰিব পাৰোঁ, কাৰণ এতিয়া মই তেনেকুৱা এটা লেভেল গৈ পোৱা নাই। তেনেকুৱা এটা লেভেলত গৈ যাবলৈ আপোনালোকৰ বহুত মৰম আৰু আশীৰ্বাদ লাগিব। এই চেহেৰাটো আপোনালোকৰ সকলোৰে নতুন আৰু এদিন নহয় এদিন মই আপোনালোকৰ সকলোৰে হৈ পৰিম আপোন। আজি এই ব্লগটো বনোৱা মেইন কাৰণ হৈছে মই আপোনালোকৰ মাজত মোৰ নিজৰ পৰিচয় দিব বিচাৰিছোঁ আৰু মই কি কৰোঁ, ক'ত থাকোঁ, সকলোবোৰ কথা আপোনালোকক জনাম। মোৰ ঘৰ ক'ত আৰু মোৰ ফেমিলি মেম্বাৰ কিমান, সকলোবোৰ কথা আপোনালোকৰ আগত আজি অৱগত কৰিম। আৰু মই আজি আপোনালোকৰ মাজত মোৰ পৰিচয় এইকাৰণে দিব বিচাৰিছোঁ যে আপোনালোকে মোক জানক, মোক চিনি পাওক, আৰু মোক জানিলে বা চিনি পালে আপোনালোকে সহজভাৱে মোক ল'ব পাৰিব। একচুৱেলি পৰিচয় দিবলৈ মই কোনো চেলিব্ৰিটি নহয়, তথাপিও আপোনালোকক মোৰ পৰিচয় দিয়াটো জৰুৰী বুলি মই ভাবোঁ। আপোনালোকক মই এনেকুৱা ভিডিঅ' আপলোড দিম যিবোৰ চাই আপোনালোকে নিজে অলপ মনোৰঞ্জন বা কিছু নেদেখা ঠাই দেখিব। মানে এনেকুৱা ঠাই যিবোৰ আমাৰ ভিতৰুৱা অঞ্চলতে বহুত কিছুমান ঠাই আছে যিবোৰ আপোনালোকে দেখা নাই। আমাৰ এই গাঁও অঞ্চলৰ বা আমাৰ এই অসমৰে বহু কিছুমান ঠাই আপোনালোকক দেখাম, আৰু সেইবাবেই এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আমাৰ এই অসমৰে কিছুমান এনে বহু ভিতৰুৱা ঠাই আছে যিবোৰ আপোনালোকে হয়তো দেখা নাই বা দেখিছে যদিও তাৰ কিছু বৈশিষ্ট্য আপোনালোকে নাজানে। তেনেকুৱা কিছুমান ঠাই আপোনালোকৰ আগত দেখাম বুলি এই চেনেলটো মই ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ এই কেমেৰাটো উঠাই লৈছোঁ, আৰু আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা পাম। আৰু হয়তো একে জেগাতে ভিডিঅ'বোৰ শ্বুট কৰি থকাৰ বাবে আপোনাৰ চাই আমনি লাগিছে, গতিকে আমি লোকেশ্যনটো চেঞ্জ কৰি লওঁ। তাৰপিছত আপোনাক মোৰ বাকী থকা কথাখিনি ক'ম আৰু মোৰ পৰিচয় দিম। তেনেহ'লে ব্লগ এতিয়া আমি বেলেগ এটা ঠাইলৈ যাওঁ আৰু তাত গৈ আমাৰ বাকীখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। ধুনীয়া এটা পৰিৱেশৰ পৰা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ইয়াৰ পৰা মই বাকী থকা কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু পোনপ্ৰথমে মই নিজৰ নামৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু মোৰ নাম হৈছে অংকুৰ বৰদলৈ। মৰিগাঁও জিলাৰ গেৰুৱাত মোৰ ঘৰ, আৰু মোৰ ঘৰৰ মোৰ মা, পাপা, বা তিনিজনী আছিল, বিয়া গ'ল, আৰু ঘৰত মই অকলে। আৰু আপোনালোকৰ মনত নিশ্চয় এটা ভাৱ আহি যায়, যিহেতু মই ঘৰত অকলশৰীয়া এজন ল'ৰা, আৰু হয়তো আপোনালোকে ভাবিছে যে যিহেতু অকলশৰীয়া সেইবাবে চাগে মৰম বেছিকৈ পোৱা যায়, বা তেনেকুৱা কথা নহয়। আমাৰ ঘৰত সকলোৰে বাবে সকলো মৰম সমান, ল'ৰা ছোৱালী ইয়াত কোনো ভেদভাৱ নাই। বাহঁতৰ বাবে মা পাপাই যিমান মৰম কৰে আৰু মোৰ বাবেও সেই একেই মৰমেই। আৰু ডিগ্ৰী বুলি ক'বলৈ গ'লে BA পঢ়িলোঁ। মোৰ এই গাঁওখনৰ সকলো মানুহ খেতিৰ লগত জড়িত। ইয়াৰ 100% মানুহে খেতি কৰ্ম কৰি চলি আছে। ইয়াত কোনো চৰকাৰী চাকৰি বাকৰি নাই, সকলো খেতিৰ লগতে জড়িত। আৰু ইয়াৰ আমাৰ খেতি পথাৰ, এইবোৰতে খেতি বাতি কৰি আমাৰ ঘৰখন আৰু আমাৰ এই গাঁওখন ধুনীয়াকৈ চলি আছে।
আৰু এয়াই আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। যদি ভাল লাগে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া সকলোতকৈ প্ৰথমত আপোনালোকে চাব পাৰিব। ধন্যবাদ। জয় অসম।